হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল পুনৰ এটা নতুন কুকিং ভিডিঅ' লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ পনীৰৰ এটা চিম্পল টেষ্টি আৰু ইজি ৰেচিপি। গতিকে বলকচোন এই ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো মই বনাইছোঁ পোস্ত দানাৰে। গতিকে বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই অলপ পোস্ত দানা আৰু লগতে এয়া কাজু কেইটামান তিয়াই ৰাখিছোঁ। প্ৰায় 2 ঘণ্টামান তিয়াই ৰাখিব লাগিব, তেতিয়াহে কোমলি যাব। আগতীয়াকৈ সেইকাৰণে মই তিয়াই লৈছোঁ। ইফালে মই 200 গ্ৰাম পনীৰ ব্যৱহাৰ কৰিছোঁ। পনীৰখিনি মই নিজৰ জোখেৰে ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে পনীৰৰ জোখটো নিজৰ মতে ৰাখিব। আৰু আনফালে মই 2টা বিলাহী মিহি মিহিকৈ অকণমান আদা জলকীয়া লৈছোঁ। এইখিনি পেষ্ট বনাই ল'ম। মই ৰেচিপিটোত নহৰু আৰু পিঁয়াজ একেবাৰে ব্যৱহাৰ কৰা নাই কিবা এটা কাৰণত, গতিকে চিম্পুলকৈ বনাইছোঁ। ইফালে এইখিনিও মই পেষ্ট কৰি ল'ম। আৰু 2টা মই ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি পেষ্ট বনাই ল'লোঁ। আৰু দৈ আছিলে ঘৰতে বনোৱা, দৈ অলপো ব্যৱহাৰ কৰি মছলাৰ ভিতৰত হালধি, নিমখ, জিৰা, ধনিয়া ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে কেৰাহীখনত মই অকণমান তেল দিয়ে অকণমান জিৰা, তেজপাত, 2টা লং অকণমান দি দিলোঁ। আৰু তাৰপিছতে যিখিনি মই বিলাহী আদাৰ পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনিও ধুনীয়াকৈ দি দিলোঁ। আপোনালোকে যদি পিঁয়াজ ব্যৱহাৰ কৰি ইয়াতে পিঁয়াজ এটাও বা মিহি মিহিকৈ পেষ্ট কৰি বা কাটি দিব পাৰে। মই এবাৰ ব্যৱহাৰ কৰা নাই। এতিয়া মছলাখিনিও দি দিলোঁ। দি পেলাই গেছটো একেবাৰে কম কৰি পেলাই এইখিনি ধুনীয়াকৈ ভাজি লৈ দৈ 2 চামুচমান দি দিছোঁ। দৈখিনি দিলে সোৱাদটো ভাল হয়। আৰু দৈখিনি দি পেলাই পুনৰ গেছটো একেবাৰে কমত ৰাখিব দেই। তাৰপিছত ধুনীয়াকৈ মিক্সাৰখিনি যিখিনি বনাই লৈছিলোঁ পোস্ত দানা আৰু ইফালে কাজু, সেইখিনিও দি দিছোঁ। পোস্ত দানা মানে হৈছে পপি চিড। এইটো পনীৰ বা আলুদম বনালে ব্যৱহাৰ কৰে। খাবলৈ বহুত সোৱাদ হয়। ব্যৱহাৰ কৰি চাব পাৰি কেতিয়াবা। দামটোও বেছি নহয়, সৰু পেকেট পাই 10-20 টকাৰ। মই 2টা পেকেট আনিছিলোঁ 20 টকা দি। গতিকে 200 গ্ৰাম পেকেটত মই যিখিনি ব্যৱহাৰ কৰিছোঁ সেই হিচাপত আপোনালোকে বেছি হ'লে ব্যৱহাৰ কৰিব সেই হিচাপতে। আৰু এতিয়া মই পনীৰখিনিও দি দিছোঁ। পনীৰখিনি অকণমান 2-3 মিনিটমান গ্ৰেভিখিনিৰ লগত ভালদৰে লৰাই দিম। আৰু তাৰপিছতে মই যিমানখিনি জোখত পানীটো বিচাৰোঁ সেই জোখতে দি দিছোঁ। মই অকণমান জোল বিচাৰিছোঁ। আপোনালোকে যদি একেবাৰে জোল ইমান নিবিচাৰে বা গ্ৰেভি হিচাপত ৰাখিব বিচাৰে তেতিয়া পানীটো কমকৈ দিব। আৰু এতিয়া গেছটো একেবাৰে কম কৰি মই 5 মিনিটমান এইখিনিও ধুনীয়াকৈ উতলিবলৈ দিম। তেতিয়া পনীৰটোত আমাৰ ফ্লেভাৰখিনিও সোমাই যাব। আৰু দেখিছেই ধুনীয়াকৈ উতল আহিছে। আৰু তাৰপিছতে আমাৰ এয়া ধুনীয়া পনীৰৰ ৰেচিপি ৰেডি হৈয়ে গ'ল। আলহী আহিলে ধুনীয়াকৈ এই ডিছটোত খুৱাব পাৰে, পৰিৱেশন কৰিব পাৰে। খাবলৈ বহুত টেষ্টি হয় আৰু বনাওঁতেও ইজি। পোলাও হৈ গ'ল, পুৰি হৈ গ'ল বা ভাতৰ লগতো খাব পাৰে। বনাই চাবচোন কেনেকুৱা লাগিল নিশ্চয় জনাব।